নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ অসমৰ শিক্ষক নিযুক্তিৰ এলপি আৰু ইউপি সেকশনৰ বাবে ৯০০০ৰ অধিক পদৰ বাবে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে তাৰে প্ৰথমটো প্ৰভিজনাল মেৰিট লিষ্ট অৰ্থাৎ ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট আপোনালোকৰ উলিয়াব আজি অৰ্থাৎ 18 তাৰিখত মিডনাইট ৰাতি 12 বজাৰ পিছত আপোনালোকৰ উলিয়াব আপোনালোকৰ মেৰিট লিষ্টসমূহ তাৰ বিষয়ে আজি আপোনালোকৰ অফিচিয়েল যেটো নোটিছ আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আৰু আপোনালোকে এই যে মেৰিট লিষ্টসমূহ উলিয়াব আপোনালোকে প্ৰতিখন ডিস্ট্ৰিক্টৰ কাটঅফসমূহ কেনেকৈ চাব হবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম তাৰ লগতে আপোনালোকৰ অফিচিয়েল নোটিফিকেশনত থকা গুৰুত্বপূৰ্ণ কেইবাটা কথা জনাবলৈ যত্ন কৰি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তো বন্ধুসকল আপোনালোকৰ মেৰিট লিষ্টসমূহ চাবৰ বাবে আপোনালোকৰ প্ৰভিজনাল মেৰিট লিষ্টসমূহ চাবৰ বাবে আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যেটো অফিচিয়েল ৱেবসাইট অৰ্থাৎ www.assam.gov.in এই অফিচিয়েল ৱেবসাইটত আহি আপোনালোকে অলপ তললৈ স্ক্ৰল কৰি গুছি গলে আপোনালোকে ইয়াতে লেটেষ্ট আপডেটত দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে লেটেষ্ট আপডেট এই লেটেষ্ট আপডেটত আপোনালোকে গুছি যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে আজিৰ যি নোটিছ ইয়াতে দিয়া আছে তাৰ লগতে ইয়াতে আপোনালোকৰ provisional merit list সমূহ ক্ৰমান্বয়ে দিয়া হ'ব তো আপোনালোকে যদি ইয়াতে ক্লিক কৰে আপোনালোকৰ যেটো কেনেকৈ চাব মই আপোনালোক দেখুৱাবলৈ লৈছো আপোনালোকৰ এনেকৈ গুছি আহিব আপোনালোকৰ প্ৰতিখন ডিস্ট্ৰিক্টৰ আপোনালোকৰ বেলেগ বেলেগ কৈ দিয়া থাকিব আপোনালোকে ক্লিক কৰি চাব পাৰিব আপোনালোকে যদি এই পিডিএফ অপচনত ক্লিক কৰে আপোনালোকে এনেকৈ ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ওপেন হ'ব এইখন আপোনালোকৰ নোটিছখন যি নোটিছখন আজি দিয়া হৈছে গোটেইখিনি বস্তু স্পষ্টকৈ ইয়াতে দিয়া আছে আপোনালোকে ইতিমধ্যে চাইছে আপোনালোকৰ এলপি আৰু ইউপি সেকশনৰ বাবে যি পোষ্টসমূহ আছে তাৰে আপোনালোকৰ মিডনাইট 18/3/2022 অৰ্থাৎ 18 তাৰিখত আপোনালোকৰ মিডনাইটত দিয়া হ'ব অৰ্থাৎ 12 বজাত দিয়া হ'ব তো বন্ধুসকল যেতিয়া আপোনালোকৰ মেৰিট লিষ্টসমূহ ৱেবসাইটত উপলব্ধ হ'ব নিশ্চয় মই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ যত্ন কৰিম আপোনালোকে চাই থাকিব লগতে আপোনালোকৰ এই যে পইণ্টসমূহ দিয়া আছে ইয়াতে স্পষ্টকৈ দিয়া আছে আপোনালোকৰ প্ৰথম যেটো দিয়া আছে আপোনালোকৰ যদি কিবা ডকুমেণ্টসমূহ খেলিমেলি হয় আপোনালোকে ইয়াতে আপোনালোকৰ যেটো আপোনালোকে এপ্লাই কৰিছে এপ্লাইটো অটোমেটিক্যালি ক্যান্সেল হ'ব দ্বিতীয় যেটো আছে আপোনালোকৰ প্ৰভিজনাল মেৰিট লিষ্ট যদিও আছে আপোনালোকৰ কিন্তু প্ৰভিজনাল মেৰিট লিষ্টত নাম থাকিলে কিন্তু আপোনালোকৰ এপইন্টমেন্ট নহয় এপইন্টমেন্ট ফাইনাল মেৰিট লিষ্ট বেসিছত আপোনালোকক দিয়া হ'ব এই কথাটো তৃতীয় নম্বৰ যেটো অপচন ইয়াতে কোৱা আছে এনি ক্লেইম ফৰ এপইন্টমেন্ট অন দা বেসিস অফ প্ৰভিজনাল মেৰিট লিষ্ট উইল নট বি এন্টাৰ্ড আপোনালোকে দেখিবলৈ পাইছে প্ৰভিজনাল মেৰিট লিষ্টৰ বেসিছত কিন্তু আপোনালোকৰ এপইন্টমেন্ট দিয়া নহয় আপোনালোকৰ যেটো ফাইনাল মেৰিট লিষ্ট হ'ব তাৰ বেসিছত দিয়া হ'ব লগতে আপোনালোকে এতে আৰু এটা 4 নম্বৰ পইণ্টটো ইম্পৰ্টেন্ট পইণ্ট উল্লেখ কৰিছে তা ক্যান্ডিডেট হু are kept withheld যদি withheld আপোনালোকৰ আহে তেতিয়া হলে আপোনালোকৰ ডকুমেণ্টসমূহ ভেৰিফিকেশন কৰিব ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশন কৰিব তাৰ সময়সীমা হল আপোনালোকৰ 23/3/2022 ৰ পৰা আপোনালোকৰ 30 তাৰিখলৈকে ভেৰিফিকেশন হ'ব আৰু এই ভেৰিফিকেশন কোড হ'ব কেনেকৈ হ'ব সময়সীমা আপোনালোকৰ ৱেবসাইটত উপলব্ধ হ'ব কেতিয়া উপলব্ধ হ'ব যদি আপোনালোকে এতে চাই আপোনালোকৰ 21/3/2022 মিডনাইটত উপলব্ধ হ'ব তো বন্ধুসকল আপোনালোকে চিন্তা কৰিবলগীয়া নাই যদি কাৰোবাৰ উঠেল আহে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশন কৰিব লাগিব সময়সীমা আপোনালোকৰ অফিচিয়েল ৱেবসাইটত দিয়া হ'ব 21/3/2022 তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশন গোটেইখিনি বস্তু ইয়াতে স্পষ্টকৈ উল্লেখ কৰা আছে তো বন্ধুসকল ৱেবসাইটত আপোনালোকৰ ফাৰ্স্ট প্ৰভিজনাল মেৰিট লিষ্ট অহাৰ লগে লগে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ যত্ন কৰি আপোনালোকে কেনেকৈ চাব লাগিব তাৰ লগতে কোনটো ডিস্ট্ৰিক্টৰ কাটঅফ কিমান হ'ব আপোনালোকে গোটেইখিনি বস্তু জানিব পাৰিব আৰু আপোনালোকে ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স কেনেকৈ দিব লাগিব হবিশেষ কথাখিনি আপোনালোকক জনাই থাকিম সময়ে সময়ে তাৰ বাবে ইউটিউবত চাই থাকিব আমাৰ চেনেলটো তো এই ভিডিঅ'টোত ইমানে আশা ৰাখিছো ভিডিঅ'টো চাই ভাল পাইছে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আগন্তুক ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আজিলৈ মানে আকৌ আহিম এক নতুন ভিডিঅ'ৰ সৈতে জয় অসম ধন্যবাদ